हेलो बंधुসকল কি খবৰ ভালে আছে নে আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু মোৰ ভিডিঅ'টোলে পুনৰবাৰৰ বাবে আপোনালোকক স্বাগতম জনাইছো আৰু মই বহুত দিন আপোনালোকৰ মাজত ভিডিঅ' আনি পোৱা নাছিলো কাৰণ মোৰ জ্বৰ চৰ্দি মাত একদম ভঙা আজি তথাপি ভাঙিয়ে আছে তথাপিও মই ভাবিছো আজি এটা ভিডিঅ' বনাও তাৰ পিছত এয়া আমি আহি আছো আমাৰ ঘৰৰ পৰা অলপ আগত লগত বৌ আহিছে জনী লগত লছলি গিটা হয় মৰ্টন আনি টনা আজুৰা কৰি আহিছে গৰাগী আমি জোপা আহিছে আমাৰ ঘৰৰ পৰা অকণমান আগত গৰাগী গাঁও বুলি কয় আমি মামীহঁতৰ ঘৰলৈ আহি আছোঁ এতিয়া বৰ্তমান বিয়া হোৱা নাই ডিচেম্বৰৰ 7 তাৰিখলৈ বিয়া হ'ব পেলালে ঘৰ বনাব অৰে আহা তাকে হাই আমি এতিয়া ক'লে আহি আছোঁ কৈ দিয়কচোন আমি এতিয়া মোৰ গাঁৱলৈ আহিছোঁ বৌৰ মাকৰ ঘৰলৈ মোৰ মামীৰ ঘৰলৈ ঘৰলৈ যাব গৈয়ে পটাপট আহিব লাগে আমি মামীহঁতৰ ঘৰলৈ আহি আছোঁ এয়া মামীহঁতৰ বিয়াৰ কাপোৰ চিলাব দিছিলে মোৰ ওচৰত সেয়া এতিয়া লৈ আহিছোঁ সিহঁতৰ মানে অকণমান আহিবলৈ দিগদাৰ হৈ যায় মই আহিলোঁ দিবলৈ কাপোৰখিনি কি চিলাইছোঁ সেইখিনি আপোনালোকে তাত কৰি দেখুৱামগৈ ব'লকচোন এতিয়া আমি এতিয়া আহি আছোঁ পামহি আৰু এতিয়া ৰঙা টমটমখনৰ ওচৰত পামহি এতিয়া আমি ৰ'বা আগতীয়াকৈ ধৰি নাযায় আমি আহি আলহী ঘৰ সাজি আমি আহি পালোহি এয়া মামীৰ দেউতাক এজনী ভনীয়ে এজনী বায়েক মই দহি কুটা অকণমান আনিছোঁ বাৰু মই অকণমান গুলি কুটা আকৌ আনিছোঁ বাৰু এইটো ৰঙৰটো নাই এইটো আছে মোৰ পাতলটো আছে বেঙুনীয়াটো বেঙুনীয়াটো তল কাপোৰটো বেঙুনীয়াটো চিলাবলৈ কৈছিলোঁ তোক মোবাইলত আৰু ভাল লাগিছে কোন তলৈ যা না পাপু এখন আছে আৰু চালো হ'ব চাই কাপোৰলৈ ভাল লাগিছে দহি বটতে কি ধুনীয়া লাগিছে চালৰখিনি চা ৰাস্তাটো আকৌ ঠিকেই আহে আহি আকৌ যুদ্ধ লাগে মেখেলাখন লাগিছা তাকে সমানে নহ'বিলাক হ'ব চাগে দীঘল লাগিছে এখন দীঘল লাগিছে কিছুমান কাপোৰটোৱে দীঘল এইখন দীঘল এইযোৰ কাপোৰখন মৰম লাগিছে ন এইখন কিয় হেৰি হ'ল বাৰু এখন অকণমান পাতলি তেনেকুৱা দিব লাগিছিলে মেখেলাখন এখনো কটা নাই মই জানো যে তই নাকাটা বুলি গম পাইছোঁ কিন্তু সকলো অকণ মেখেলাখন দিলে যে ওপৰত কমকৈ মাৰিব লাগিছিলে তলটো খুলি পেলাই মাৰি দিব পাৰি নহয় নোৱাৰি জানো পাৰি ওপৰৰ পাতলটো কাপোৰ লগাব লাগিব নেকি নালাগে ওপৰটো খুলি ইমানকৈ মাৰি দিলেই হয় বেলেগ টুকুৰা এটা লগাই দিব লাগে বেলেগ এটা টুকুৰা এটা ইফালে মানে ভিতৰি পৰা এইখনো ছুটি হ'ব কেনেকৈ গম পালোঁ বাৰু মোৰ এইফালে লাইছ এইখনতে জুখিছা এইখন চাচোন তাকে কৰি থাকোঁ এইযোৰবিলাক থৈ দিম মই কেইখন মেখেলা হ'ব এতিয়া কেইখন মেখেলা হ'ব 3খন মেখেলা লাগিব ন মাংস পঠিয়াই দিম
তালৈকে চাদৰখিনি তই আৰু মানসৰ পঠিয়াও না হেৰি যে আনিবলৈ ভাল লাগিছে ন চাদৰখিনি ন এইটো হেৰি দিব লাগিব ন এতিয়া ততে এইটো দিব লাগিব এইটো নাই দহিটো এইটো দিলে যে মিলাই দিব লাগিছে এইটো লগত মানে এইটো মিলাইছে আৰু এইযোৰ কাপোৰ যে পিন্ধিলে কিনে ভাল লাগিব লাইটৰ পোহৰ যে ন ৰাতি মই বুজিম গম পাইছা নে আপুনি গোটেইখিনি পিন্ধিব পিন্ধিলে তাৰপিছত আপোনালোকৰ বোকা লগাই পেলাই মানে এইটোৱে জোখৰ কি প্ৰেজেণ্ট দিছে এতিয়া আমি সিহঁতৰ ঘৰৰ পৰা আহি আছোঁ তাৰপিছত তথাপিও মেখেলা দুখনমান আকৌ লৈ আহিব লগা হ'ল অকণমান ছুটি হ'ল সিহঁতৰ মানুহ ছোৱালীকেইজনী মানে বহুত দুখ অকণমান ছুটি হ'ল এফালে আগৰ নহয় কি বুটলি ফুৰিছেগৈ অঁ আৰু বন্ধুসকল ভিডিঅ'টো মই আজিৰ কাৰণে ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ